চক ইমান কুঁৱলী পৰিছে গাইজ। হেল্ল' গাইজ, আমি ইমান ঠাণ্ডাত ৰাতিপুৱা ডিউটি কৰিব। এই চক বহাগী, এই চক আমাৰ তিনিচুকীয়াত ইমান বোকা। এই চক বহাগী গৈ আছে চক বোকাত লুটি খাই পৰিলে আপোনালোক হাঁহিব দেই সকলোৱে। মৰ্ণিং মৰ্ণিং ডিউটি আছে। তুমি এনে ক'ব নালাগে না, বনি আছে না। এই চব ইমান বোকা। ইমান ধুনীয়া স্পীড কৰিম। উল্টি উল্টি যা গো 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 বহাগীক লাগিছে আৰু নকওঁ আৰু অলপ বেয়া পাব। ধুনীয়া লাগিছে মানে বহাগী 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 দেখিছে ইমান ডাঙৰ ছোৱালীজনী মূৰৰ চুলি উৰাই থৈ গ'ল। বৰষুণ পৰি পৰিছে হিম চেঁচা। চক চক আকাশখন চক আকাশখন ইমান ধুনীয়া হৈ আছে দিছে। ইমান মোৰ বহাগী চাব। তোমাৰ মাথাটো ওলোৱা নাই। বাই চকুৱে মুনিয়ে নাপাইছোঁ। এইফালে চক এইফালে আন্ধাৰ। কোনটো জেগাত আছোঁ গমেই নাপাইছোঁ। আমি য'তে থাকোঁ লাগে কিয় নাই। এইফালেতো কোনটো মেইন ৰাস্তা ধৰিব পৰা নাই। কেমেৰাটো অলপ চাফে দেখিছোঁ হয়নে? কেমেৰাত অলপ চাফ দেখিছে চাফ। মই কেমেৰামেনে খালি চেনেলৰ মালিক এওঁ হয় এওঁ নহয় দেই মই আৰু কেমেৰা পাৰ্চন ইমান কুঁৱলী কি ক'বা আৰু। ইমান ঠাণ্ডা আমি মুখেদি চব ধোঁৱা ওলাই গৈছে। আমাৰ বেলিটো ওলাবই পৰা নাই। ইমান তাপ কৰি পৰিছে নহয়। মানুহৰ ফুল ফুলিছে, মানুহৰ ফুল নুফুলি পথাৰত ফুলিব নেকি? আমাৰ এজন ছাৰৰ ঘৰ। ৰাস্তাটো মনিব পৰা নাই। মোবাইলত কিন্তু বহুত চাৰ্ট দেখিছে। কেমেৰাটোৱে বেয়া হৈছে সেইকাৰণে ইমান চফা আহিছে। এইখন আমাৰ কচুবাৰী। আমি কচু নাখাওঁ। একো ধৰিব পৰা নাই। নহ'লে উল্টি ঘূৰো ঘূৰো ঘূৰো। হয় নেকি? ভিতরে বনি আছে। টিকটিকি পাবা না পাঁচ টিকটিকি নালাগে অটোখনহে আছে। অটোখনকে ভাড়া কৰি লৈ যাম। খানা পইচা হাত নকৰা হৈ গ'ল। মৰ্ণিং ৱাক কৈছে ইমান ঠাণ্ডা খাওঁ থলুৱা পৰিবই। আমি মেইন ৰাস্তা পাই গ'লো। গাড়ী নাই আমি এটা ফুটাই ল'ব লাগিব। বল ফুটাই গৈ থাকোঁ খানা লাইক ইমান ডাঙৰ বিল্ডিং কিন্তু দূৰৰ পৰা দেখিব নাই। এনেকৈ চাব লগা থেপেকা বিল্ডিংটো হয়নে? টুডে মৰ্ণিঙতে শ্বুটিং ব্লগ। ইমান ঠাণ্ডা পানী পৰিলে তুই সেইটো একদম ফটো দিলি চা এনেকৈ আছে চাওঁ জুম কৰি দিলি। ভাই ইমান বগা বগা কি হৈ গ'ল অকল লাইটকেইটা জিলিকি আছে চব।
নহয় মোক নহয় তেনে খাই লৈ যাম বা খালি মোবাইলটো এৰিছো ন ইমান কৰি পইচা মোবাইলটো নাই হয় ক'লে হ'ব আমটো লং ये सब अपने देखते करा ইমান কোনি পইছে या सब गाइस ঠান্ডা को নেউছে অলপ মানে এই স্কুলে বুলি ওলাই আহিছে আৰু আমিও ডিউটিলে বুলি ওলাই আহিছো স্কুল নহয় টিউচন জি হ্যাঁ পঢ়িবলৈ ওলাই আহিছে না আৰু আমি ঠান্ডাত খোজকাঢ়ি আহিছে এখন টুকটুকি নাই গাইস দেখিছে আমাৰ ইফালে চাই ইমান কুঁৱলী পৰিছে মানে আপোনালোকে ইয়াত মোবাইলত স্পষ্টকৈ দেখা নাই কিন্তু ৰিয়েলত বহুত কুঁৱলী পৰিছে আমি দূৰৰ বস্তু দেখিবই পৰা নাই